নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ এটা নতুন জব আপডেট। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত প্ৰায় ভালেকেইটা ভেকেঞ্চি খালী হৈছে। গতিকে আলোচনা কৰা হওকচোন। ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেল যদি আপোনালোকে নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আহকচোন তেতিয়াহ'লে আৰম্ভ কৰোঁ। 1 নম্বৰতে আছে পিয়ন, হেডকোৱাৰ্টাৰ, 27টা পোষ্ট। কেটেগৰী ৱাইজত যদি চাবলৈ যাওঁ, আনৰিজাৰ্ভত আছে 13টা, ইডব্লিউএছত আছে 4টা, অ' বি চি আৰু এম অ' বি চি আছে 9টা, এছ চিৰ বাবে 2টা, এছ টিৰ বাবে 4টা, এছ টি এইচৰ বাবে 1টা, পি ডাব্লিউ ডিৰ বাবে 1টা পোষ্ট ওলাইছে। 2 নম্বৰতে চাবলৈ যাওঁ, পি আৰ আই লেভেলৰ বাবে প্ৰায় 350টা পোষ্ট ওলাইছে। কেটেগৰী ৱাইজত চাবলৈ গ'লে আনৰিজাৰ্ভত 130টা, ইডব্লিউএছৰ বাবে 35টা, অ' বি চি আৰু এম অ' বি চিৰ বাবে 95টা, এছ চিৰ বাবে 14টা, এছ টি পিৰ বাবে 34টা, এছ টি এইচৰ বাবে 18টা আৰু পি ডাব্লিউ ডিৰ বাবে 14টা। পে স্কেল যদি চাবলৈ যাওঁ 12,000 পৰা 52,000, আৰু লগতে গেট পে' দিয়া আছে 3,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যাওঁ, মেট্ৰিক পাছ হ'লেই হ'ব, যথেষ্ট ভাল খবৰ। এইজ লিমিটেড যদি চাবলৈ যাওঁ, এটা দিয়া আছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে। লগতে এইজ ৰিলেক্সেশ্যন যদি চাবলৈ যাওঁ, এছ চি, এছ টি পি আৰু এছ টি এইচৰ বাবে দিয়া আছে 5 বছৰ, অ' বি চি, এম অ' বি চিৰ বাবে দিয়া আছে 3 বছৰ, আৰু পি ডাব্লিউ ডিৰ বাবে দিয়া আছে 10 বছৰ। আৰু এইটো হৈছে অনলাইন এপ্লাই কৰিব লাগিব। আৰু আপোনালোকে চাই ল'ব, ডিষ্ট্ৰিক্ট ৱাইজত ভেকেঞ্চিখিনি ভাগ কৰি দিয়া আছে, যেনে বৰপেটা 24টা, বিশ্বনাথৰ 14টা। আপোনালোকে চাই ল'ব, ডিছক্ৰিপশ্যনত মোৰ লিংক দিয়া আছে এডভাৰটাইজমেণ্টটোৰ। তাৰপিছতে লাষ্ট ডেট আছে 10 তাৰিখ 2 মাহ 2021। অতি শীঘ্ৰে এপ্লাই কৰি দিব, যিসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিম বুলি ভাবিছে। যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। লগতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ভিজিট কৰি থাকিব। ধন্যবাদ। জয় আই অসম।